অনেক দিনৰ আগৰ কথা। এখন গাঁৱত আছিল এজন ল'ৰা যাৰ নাম আছিল ৰাহুল। সি তাৰ বৃদ্ধ মাকৰ লগত এটা সৰু ঘৰত বসবাস কৰিছিল। ৰাহুল বহুত সহজ সৰল আৰু সৎ স্বভাৱৰ ল'ৰা আছিল। অন্যৰ গৰু চৰাই সি টকা পাইছিল। সেই টকা দিয়েই তাৰ মা আৰু ল'ৰাটোৰ সংসাৰ চলিছিল। এদিন মাকে ক'লে, বাবা, তই আৰু কিমান দিন অন্য গৰু চৰাবি কচোন? এবাৰ তই নিজে এটা গৰু কিন। ঠিক আছে মা, তুমি মোক গৰু কিনিবলৈ কৈছা, তেন্তে মই গৰু কিনিম। এতিয়া মই গৰু চৰাবলৈ যাওঁ। ৰাহুলে পথাৰত গৈছিল অন্য গৰু চৰাবলৈ। সি গৰু চৰাইছিল আৰু ভাবিছিল সি কেনেকৈ এটা গৰু ল'ব। গৰু চৰাই চৰাই অনেক ভাগৰি পৰিছিল ৰাহুলে। সেইকাৰণে সি অলপমান জিৰণি ল'বলৈ এটা পুৰণা আম গছৰ তলত গৈছিল। কি ৰ'দ বাবা! গৰুবোৰে যে কি সুখত ঘাঁহ খাইছে আৰু মই মৰিছোঁ ভোকৰ কাৰণে। সেইদিগি মা কৈছে গৰু কিনিবলৈ। পেটৰ ভাতেই ওলাব নোৱাৰো আৰু তাক লাগে গৰু। সি গছত পকা পকা আমবোৰ দেখিছিল। সি এটা আম পাৰিছিল খোৱাৰ কাৰণে, কিন্তু সি হঠাৎ আমটোক মাটিত পেলাই দিছিল। সেই কি আম এইটো ইমান টেঙা? হঠাৎ গছডালে কথা ক'ব ধৰিছিল, ৰাহুল, মোৰ আমটো খাই পেলোৱা তুমি। তোমাৰ আম খুব টেঙা, মই খাব নোৱাৰিম। সেইটো মই জানো, কিন্তু তুমি যদি আমটো খোৱা তেন্তে মই তোমাক পুৰস্কাৰ দিম। ৰাহুলে আমটো খাই দিছিল। ইয়াৰ পিছত ৰাহুলে কৈছিল, তোমাৰ কথা মতে মই আমটো খালোঁ। এবাৰ তোমাৰ কথা ৰাখা। তেতিয়া তাক যাদুৰ আম গছডালে তাক সোণৰ মুদ্ৰা আৰু টকা পইচা দিছিল। ধন্যবাদ আম গছ। এতিয়া শুনা, মোৰ আম কিয় টেঙা। যদি মোৰ আম মিঠা হ'ল হয়, তেন্তে বহুতেই মোৰ আম খালে হয়। তুমি এইবোৰ লৈ ঘৰত যোৱা আৰু তোমাৰ সপোনবোৰ পূৰণ কৰা। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে, ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।